পুৱাই যাব ওলাইছোঁ। ক'ত গৈ আছোঁ কোৱা? বগলামুখী মন্দিৰ। আৰু আজি ভেলেণ্টাইন্স ডে। আমাৰ ভেলেণ্টাইন্স ডে। আমাৰ মায়ে ভেলেণ্টাইন আৰু হয় দেই। ভেলেণ্টাইন। আমি একেবাৰে ৰাতিপুৱা ওলাই আহিছোঁ। এয়া পুৱাৰ ৰাস্তা ঘাট আপোনালোকে চাওক, ইমান খালী সুন্দৰ হৈ আছে। গতিকে বহুত বেছি সময়ো লগা নাই মন্দিৰ পোৱালৈ। আমাৰ প্ৰায় আধা ঘণ্টামানহে লাগিছে। বহুত বেছি ভাল লাগিছে এনেকুৱা মুকলি ৰাস্তাত। আচলতে গুৱাহাটী এখন চহৰত এনেকুৱা মুকলি ৰাস্তা পোৱাটো বহুত বৰ্তমান সময়ত বহুত টান। আৰু এয়া মন্দিৰ, কামাখ্যা মন্দিৰ পালোঁ। আপোনালোকক এইখিনিতে মই জনাই থওঁ, যিসকল লোকে নাজানে যে বগলামুখী মন্দিৰ ক'ত আছে। বগলামুখী মন্দিৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰতে আছে। কামাখ্যা মন্দিৰলৈ যোৱাৰ সোঁ চাইডে অকণমান আগবাঢ়ি গৈ বগলামুখী মন্দিৰ পোৱা যায়। ময়ো বহুত লোকৰ পৰা শুনি আহিছোঁ যে বগলামুখী মন্দিৰ যাব লাগে, বহুত বেছি ধুনীয়া হয়। গতিকে মোৰো এটা মনোকামনা আছিলে যে ময়ো এদিন যাম। আৰু প্ৰায় কয় যে বগলামুখী মন্দিৰলৈ গ'লে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰি গ'লে ভাল বুলি কয়, কিয়নো বগলামুখী হালধীয়া ৰঙৰ সৈতে সংযুক্ত হয়। তেওঁ হালধীয়া বস্ত্ৰ আৰু অলংকাৰ পৰিধান কৰে। হালধীয়া ৰংটো বগলামুখী পূজাৰ এক অভিন্ন অংগ বুলি ধৰা হয়। বিভিন্ন গ্ৰন্থমতে এই ৰং দেৱীৰ প্ৰিয়। সেয়েহে হালধীয়া কাপোৰ পিন্ধি হালধীয়া বস্ত্ৰৰ ওপৰত বহি হালধীয়া প্ৰসাদ আগবঢ়াই আচলতে ভক্তসকলে বগলামুখী দেৱীক আৰাধনা কৰে। এয়া হাতত চাকি ধূপ লৈ মই আগবাঢ়িছোঁ বগলা মাৰ দৰ্শন কৰিবলৈ। মন্দিৰৰ ভিতৰ প্ৰৱেশ কৰিয়ে মনটো বহুত বেছি ভাল লাগি গ'ল। আৰু ভক্তৰ সমাগম বৰ্তমান সময়লৈকে হোৱা নাছিল, হয়তো অলপ দেৰিকৈ হ'ব। পোনপ্ৰথমে গণেশ বাবাক সেৱা জনাই লৈছোঁ আমি। তাৰপিছত আমি বগলা মাৰ দৰ্শন লাভ কৰিবৰ বাবে লাইনত থিয় হ'ম। লাইনো বৰ বেছি দীঘলীয়া হোৱা নাছিলে, গতিকে আমিও তেনেকৈ লাইন পাতিলোঁ। ইয়াৰে পোনে পোনে দেৱী বগলা মাৰ শক্তিপীঠ আছে। ভিতৰত যিহেতু ফটো বা দৃশ্য, ভিডিঅ' ইত্যাদি কৰা নিষেধ হয়, গতিকে মই ভিতৰ চোৱা আপোনালোকক দেখুৱাব নোৱাৰিম। বগলা মাক দৰ্শন কৰাৰ যি মনোবাঞ্ছা সঁচাকৈ আজি পূৰণ হ'ল। এয়া চাওকচোন, ভক্তৰ লানি নিচিগা সোঁত বৈছে এতিয়া। বগলা মাৰ দৰ্শন কৰি সঁচাকৈ বহুত ভাল লাগিছে। এতিয়া কামাখ্যা মাৰ দৰ্শন কৰিবলৈ গৈ আছোঁ। আজি যিহেতু মঙ্গলবাৰ, গতিকে মঙ্গলবাৰে বগলা মন্দিৰত বহুত বেছি আচলতে মানুহৰ ভক্তৰ সমাগম বেছি হয়। গতিকে কিন্তু আমাৰ বহুত বেছি দেৰিও নহ'ল, সোনকালে আমি সেৱা কৰিবলৈ পাইছোঁ। এতিয়া কামাখ্যা মন্দিৰলৈ গৈ আছোঁ। পুনৰবাৰ যাত্ৰা আৰম্ভ কৰিলোঁ কামাখ্যা দেৱী দৰ্শনৰ বাবে। কামাখ্যা মাৰ দৰ্শন লাভৰ বাবে ভিন ভিন ঠাইৰ পৰা বিভিন্ন ধৰণৰ ভক্তগণ আহে। আৰু ইয়াতে ভক্তৰ লানি নিচিগা সোঁত সদায়ৰ বাবেই থাকে। সঁচাকৈ মন্দিৰৰ ভিতৰ চোৱাত প্ৰৱেশ কৰি বহুত বেছি ভাল লাগি যায়। অন্তৰাত্মা একদম পবিত্ৰ হৈ উঠে। আমি নিজকে খুব সৌভাগ্যৱান বুলি ভাবোঁ যে আমাৰ অসম ৰাজ্যৰ গুৱাহাটীত কামাখ্যা দেৱীৰ যি নীলাচল পাহাৰত মন্দিৰ অৱস্থিত।
বগলা দেৱী আৰু কামাখ্যা দেৱীৰ দৰ্শন লাভ কৰি সঁচাকৈ আজিৰ দিনটো বহুত বেছি ভাল লাগিল। আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।